চীন দেশৰ মানুহৰ দৈনন্দিন আহাৰ তালিকাত বিভিন্ন ধৰণৰ প্ৰাণীৰ মাংস থাকে, তাৰ ভিতৰত সাপো এটা। অৰ্থাৎ চীন দেশৰ মানুহে আমি ঠিক যি ধৰণেৰে মাছ মাংস কণী ইত্যাদি খাওঁ, ঠিক তেনেধৰণেৰে সাপৰ মাংসও ভক্ষণ কৰে। আচলতে চীন দেশৰ মানুহে এবাৰ আকালৰ সন্মুখীন হৈ সকলো জীৱ জন্তুকে নিধন কৰি খোৱা আৰম্ভ কৰিছিল আৰু সেই অভ্যাস তেওঁলোকৰ আজিৰ তাৰিখতো আছে। লাহে লাহে চীনত বিশ্বাস কৰা হৈছে যে সকলো প্ৰাণীকে মানুহে ভক্ষণ কৰিব পাৰে, বিশেষ ২-৪টা প্ৰাণীৰ বাদে, আৰু তাৰ পৰা তেওঁলোকে বিশেষ ধৰণৰ পৌষ্টিক গুণ লাভ কৰে। কিন্তু অসম মুলুকত এখন দোকানত যদি সাপ বিক্ৰী কৰা হয়, তেতিয়াহ'লে নিশ্চয় আপোনালোকো আচৰিত হ'ব। অৱশ্যে আপুনি খুব গৰমে গৰমে কোনো মতামত নকৰিব, কাৰণ মই কোৱা কথাখিনিৰ বিশেষ এটা অৰ্থ আছে। উজনি অসমৰ এখন জিলালৈ প্ৰায় মই যাবলগীয়া হয়, আচলতে জিলালৈ নহয়, জিলাৰ সদৰলৈ, যিহেতু তাৰ পৰা মোৰ দৰমহা সোমায়। সেই কামত মই আজি কিছুদিনৰ আগলৈকে জিলাৰ সদৰ ঠাইলৈ গৈ আছিলোঁ আৰু যাওঁতেই হঠাৎ এদিন মোৰ চকুত পৰিল এটা বিশেষ বাক্য। এখন বেনাৰত লিখি থোৱা আছে, সুইটছ এণ্ড স্নেক্স, কিন্তু স্নেক্সৰ বানানটো আছিল SNAKES, আৰু আমি জানো স্নেক মানে হ'ল সাপ। অৰ্থাৎ সেই দোকানখনত মিঠাই আৰু সাপ বিক্ৰী কৰা হয়। দোকানখন আছিল বিস্কুটৰ দোকান আৰু মিঠাই দোকান। গতিকে সাধাৰণভাৱে আমি গম পাওঁ যে দোকানখনত মিঠা বিস্কিট আৰু নিমখীয়া মিঠাই বা নিমখীয়া বিস্কিট বিক্ৰী কৰা হয়। কিন্তু যিহেতু বেনাৰখনত সেই ভুল বাক্যটো লিখি থোৱা আছিল সুইটছ এণ্ড স্নেক্স বুলি, লগে লগেই মোৰ চকুত পৰাৰ লগে লগেই মই দোকানৰ যিজন স্বত্বাধিকাৰী তাত বহি আছিল তেখেতক ক'লোঁ যে দাদা, এইটো অকণমান দেখিবলৈ বেয়া হৈছে, আপুনি পাৰিলে শুদ্ধ কৰি দিব। ঠিক তাৰ ১ মাহৰ পিছত মই আকৌ দৰমহাৰ কামত জিলা সদৰলৈ গৈছিলোঁ। তেতিয়া দেখিলোঁ যে পূৰ্বৰ ৰঙা আখৰে লিখি থোৱা সেই বেনাৰখনত যিটো ভুলকৈ লিখা হৈছিল SNAKES, তাৰ ঠাইত লিখি থোৱা আছে SNACKS। মোৰ মনটো ভাল লাগি গ'ল। দৰাচলতে বানান ইত্যাদি ভুল হোৱা দেখিলে প্ৰায়ে আমাৰ চকুত পৰে, যদিও এইটো কথা মই গ্যাৰাণ্টি দি ক'ব নোৱাৰোঁ যে মোৰ সকলো বানানেই শুদ্ধ। কিন্তু যেতিয়াই অভিজ্ঞ মানুহে কয় যে এই বানানটো ভুল আছে, তেতিয়া মই অন্ততঃ নিজক জুকিয়াই চাওঁ। আৰু এটা ঘটনা মই উল্লেখ কৰিবলৈ বিচাৰিছোঁ। আমাৰ উজনি অসমৰ এখন খুব ধুনীয়া চহৰ, দেৰগাঁও চহৰত এখন দৰৱৰ দোকান আছে, ভাৰত মেডিকেল হল বুলি, আৰু তাৰে বানানটো ভাৰত মেডিকেল হল, হলৰ ঠাইত হ এটা ঊৰ্ধ্বকমা ল লিখা আছিল। অৰ্থাৎ ভাৰত মেডিকেল হল নহয়, ভাৰত মেডিকেল হল, অৰ্থাৎ ভাৰতখন এতিয়া মেডিকেল হৈ গ'ল, তেনেকুৱা অৰ্থ প্ৰকাশ কৰিছিল। কোনো এজন সচেতন ব্যক্তিয়ে তাৰ ফটোসহ যেতিয়া ফেচবুকত দি প্ৰকাশ কৰিছিল, তেতিয়া অলপমান হুলস্থুল লাগিছিল। কোনো ব্যক্তিয়ে সেই দোকানখনৰ স্বত্বাধিকাৰীৰ যি ত্যাগ আৰু কৰ্ম, তাৰ প্ৰশংসা কৰিছিল আৰু কৈছিল যে এই সাধাৰণ ভুলটোক ভুল বুলি ধৰিব নালাগে। সেইটো বৰ ডাঙৰ কথা নহয়, কিন্তু আটাইতকৈ ইণ্টাৰেষ্টিং কথা হ'ল যে কিছুদিনৰ পিছত ফেচবুকত আকৌ এটা পোষ্ট পালোঁ। দোকানৰ স্বত্বাধিকাৰীয়ে সেই যিটো হলৰ জেগাত হোল হৈ আছিল, সেইটো শুদ্ধ কৰি দি বেনাৰখন নতুনকৈ বনাই পেলালে। লগে লগে সেই প্ৰসংগটোও শেষ হ'ল। এতিয়া কথা হ'ল যে সামাজিক মাধ্যমত আমি প্ৰায়ে দেখা পাই থাকোঁ যে ভুল বানান বিভিন্ন মানুহে বিভিন্ন সময়ত লিখি আহিছে, আৰু সেই ভুলবিলাক যদি কোনো লোকে দেখুৱাই দিয়ে বা আঙুলিয়াই দিয়ে, তেখেতক তুচ্ছ তাচ্ছিল্য কৰা হয়, বেয়াকৈ কোৱা হয়। এইটো খুব বেয়া কথা। আচলতে যদি ভুল চকুত পৰে, সেই ভুলটো আঙুলিয়াই দিয়াটো সচেতন ব্যক্তি হিচাপে প্ৰতিজন ব্যক্তিৰে কৰ্তব্য, আৰু যিজনে ভুল কৰে তেখেতে শুদ্ধ কৰি লয় নলয় সেইটো তেখেতৰ ব্যক্তিগত কথা। এই সৰু কথাকেইটাৰ দ্বাৰা মই ইয়াকেই ক'ব বিচাৰিছোঁ যে আমি সাধাৰণতে যিবিলাক সৰু সুৰা ভুল কৰি থাকোঁ, সেই ভুল যদি কোনোবাই শুধৰাই দিয়ে, সেই শুদ্ধখিনি খুব সোনকালে ভুলখিনি শুদ্ধলৈ পৰিৱৰ্তন কৰি ল'ব লাগে, অন্যথা সেই ভুলটো সদায় ভুল হৈয়ে থাকি যাব। Thank you very much. Please stay connected. Keep watching my videos and don't forget to follow, share and comment.